হেল্ল' ভিউৱাৰ্ছ, স্মৃতি ক্ৰিয়েশ্যনছৰ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এখন থালি আৰু এই থালিখন প্ৰস্তুত কৰিছে আজি মোৰ মায়ে আৰু মায়ে গোটেইখিনিয়ে ৰান্ধি আমাক খুৱাইছে যিহেতু মাৰ হাতৰ ব্যঞ্জন বুলি ক'লে প্ৰত্যেকজন মানুহৰে প্ৰিয় কাৰণ প্ৰত্যেকে মাৰ হাতৰ সোৱাদ লৈ খুবেই ভাল পায় সেয়েহে আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ কেইবাটাও ব্যঞ্জন আপোনালোকে দেখিছে বহুতো ব্যঞ্জনে ৰান্ধি খুৱালে মায়ে আজি কিন্তু প্ৰথমে আমি আৰম্ভ কৰিবলৈ লৈছোঁ হাঁহৰ মাংস আৰু কলডিল ভাজিকণৰ সৈতে এয়া কলডিল মিহি মিহিকৈ কাটি লোৱা হৈছে কলডিলখিনি খুব ধুনীয়াকৈ ভণ্টিয়ে কাটি দিছিলে মোক আৰু এই কলডিলটো অনা হৈছিলে ঘৰৰ পৰা মানুহজন ঘৰলৈ গৈছিলে আৰু ঘৰৰ পৰাই এই কলডিলটো লৈ আহিছিলে খুবেই বেছি টেষ্টি আৰু ঘৰৰ কলডিল যেতিয়া খুবেই সোৱাদ মিহি মিহিকৈ কাটি লোৱা হ'ল তাৰপিছত এই কলডিলখিনি ভালদৰে নিমখ দি সনা হৈছে কলডিল খুবেই প্ৰিয় মোৰ আৰু খুব বেছি আইৰণ থাকে সেইবাবে কলডিল খাব লাগে সকলোৱে কলডিলখিনি এয়া নিমখ দি ভালদৰে সনা হ'ল অলপ সময় থোৱাৰ পাছত আমি এবাটি লৈ ল'ম মাংস এয়া হাঁহৰ মাংস আপোনালোকে হাঁহৰ মাংস এবাটি লৈ ল'ব তাৰ পাছত আছিল এয়া কেঁচা পিঁয়াজ কাটি থৈছোঁ এতিয়া কেৰাহী এখন গৰম কৰি তাত ৰিফাইন তেল অলপ দি দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মায়ে ইয়াত হাঁহৰ মাংসখিনি দি দিছে এই হাঁহৰ মাংসখিনিতো নিমখ অলপ সানি লৈছোঁ মন কৰিব যাতে কলডিলতো নিমখ সনা হৈছে সেইবাবে নিমখৰ পৰিমাণটো আপোনালোকে নিজে মিলাই ল'ব কিমানখিনি লাগে আৰু হাঁহৰ মাংসখিনি অলপ সময় ভাজিব লাগিব ইয়াত আপোনালোকে যদি বিচাৰে আলুও দিব পাৰে কিন্তু মই কলডিল আৰু মাংসৰ শুকান ভাজিকণেই ভাল পাওঁ এয়া হাঁহৰ মাংস প্ৰায় ভজা হৈ গৈছে তাৰপিছত ইয়াত আমি দি দিছোঁ হালধি অকণমান দিয়াৰ পাছতেই বিশেষ একো কাম নাথাকে এইখিনি মাংস প্ৰায় হৈছেগৈ অলপ সময় ইয়াত ভাজি লোৱাৰ পাছত হাঁহৰ মাংসখিনি এয়া দেখিছে খুব ধুনীয়া কালাৰ এটা আহিছে আৰু মাংসখিনি উঠাই লৈছোঁ তাৰপিছত এই তেলখিনিতেই এখিলা তেজপাত শুকান জলকীয়া কেইটামান দি দিয়া হৈছে শুকান জলকীয়া জ্বলা যদি খাই ভাল পায় তেনেহ'লে বেছিকৈও দিব পাৰে আৰু যদি বেয়া পায় তেতিয়াহ'লে আপোনালোকে স্কিপ কৰিবও পাৰে জলকীয়া নিদিলেও হ'ব এইখিনি অলপ ভাজি লোৱাৰ পাছত ইয়াত মায়ে দি দিছিলে পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি দি দিয়া হৈছে পিঁয়াজখিনি অলপ সময় ভাজিব লাগিব ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব যিহেতু মাংসখিনি ভজা হৈয়ে গৈছে আৰু কলডিলখিনি দিবলৈ বাকী আছে সেইবাবে অলপ সময় পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজিব লাগিব আৰু পিঁয়াজখিনি প্ৰায় হৈছেগৈ এইবাৰ মায়ে দি দিছিলে হালধি গুড়ি পুনৰ পিঁয়াজখিনি ভজা হৈছে আৰু অকণমান জলকীয়া গুড়িও দি দিয়া হৈছে এতিয়া কলডিলখিনি মায়ে দি দিছে যিখিনি নিমখ দি সানি থোৱা হৈছিলে খুবেই বেছি চিম্পল আৰু খুব সহজতে বনাব পাৰি অলপ সময় এতিয়া এইখিনি ভাজিব লাগিব ইয়াত ঢাকি দিব নালাগে ঢাকি দিলে পানী উঠি যায় এয়া চাওক নঢকা কৰিয়ে নন ষ্টপ আপোনালোকে কিন্তু ভাজি থাকিব লাগিব নহ'লে তলত লাগি যাব এই কলডিলখিনি কেৰাহীত লাগি গ'লে জ্বলি যোৱাৰ চান্সটো থাকে সেইবাবে আপোনালোকে ভাজিখিনি কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব এতিয়া হাঁহৰ মাংসখিনিও দি দিয়া হ'ল আৰু হাঁহৰ মাংসখিনি দি দিয়াৰ পিছত বিশেষ একো কৰিবলগীয়া নাথাকে শেষত মায়ে অকণমান জিৰা গুড়ি ইয়াত দি দিছিলে আৰু জিৰা গুড়িখিনি দিয়াৰ পাছত 2 মিনিটমান ভজাৰ পাছতেই হৈ গৈছিল হাঁহৰ মাংসৰ সৈতে কলডিলৰ শুকান ভাজি
আৰু এইবাৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ কেনেদৰে মাটি দাইলখিনি মায়ে ৰান্ধিছিলে খুবেই সহজ ৰাতিয়ে মাটি দালিখিনি তিয়াই থোৱা হৈছিলে আৰু ৰাতিপুৱা ভালদৰে ধুই বাকলিখিনি পেলাই দিয়াৰ পাছত প্ৰেছাৰ কুকাৰত অকণমান নিমখ আৰু সোডা খাৰ অলপ দি মই চিটি মাৰি লৈছিলোঁ বইল হোৱাৰ পাছত এইখিনি সাইডত থৈ দিয়া হৈছিল তাৰ পাছত এখন কেৰাহী লৈ সেই কেৰাহীত মিঠাতেল অলপ লৈ লৈছিলোঁ আৰু তেলখিনি যেতিয়া গৰম হৈছিল তেতিয়া তাত দি দিয়া হৈছিল তেজপাত শুকান জলকীয়া তাৰ পাছতে দি দিয়া হৈছিল পাঁচফোৰণ আৰু পিচি থোৱা আদা নহৰু আপোনালোকে গোটা গৰম মছলাও দিব পাৰে আৰু এইবাৰ মায়ে দি দিছিলে নৰসিংহৰ কেইখিলামান পাত আৰু ভালদৰে এইখিনি ভাজি লোৱা হৈছিল এইখিনি অলপ সময় ভজাৰ পাছত ইয়াত এটা সৰু কাটি লোৱা পিঁয়াজ দি দিয়া হৈছে আৰু এই পিঁয়াজখিনি অলপ সময় ভাজি লৈছিল এই পিঁয়াজখিনি ৰেডি হৈয়ে গৈছে এতিয়া এয়া মাটি দাইলখিনি দি দিয়া হৈছে বইল কৰি থোৱা মাটি দাইলখিনি দি দিয়া হৈছে যিহেতু ইয়াত নিমখ দিয়ে বইল কৰি লৈছিলোঁ দালিখিনি সেইবাবে এক্সট্ৰাকৈ আৰু নিমখ দিয়া হোৱা নাই খুবেই সহজ খুবেই চিম্পল এয়া হৈ গ'ল মাটি দাইল বহুতে মাংস দিও মাটি দাইল খায় বিভিন্নজনে বিভিন্ন ধৰণে খায় আপোনালোকে কেনেধৰণে খাই ভাল পায় মোক জনাবচোন এইবাৰ আহিছোঁ আনটো ব্যঞ্জনলৈ আনটো ৰেচিপিলৈ এয়া হৈছে খৰিকাত দিয়া গাহৰি মাংস গুৱাহাটীত যেহেতু আছোঁ খৰিকাত দিয়া গাহৰি মাংস খাবলৈ খুবেই মন যায় কিন্তু অঙঠাৰ অভাৱ বাহিৰত অকণমান জুইৰ অভাৱ সেইবাবে এয়া অভেনত পুৰি দেখুৱাম কেনেদৰে খৰিকাত দিয়া মাংস গাহৰি মাংস বনাব পাৰি প্ৰথমে মেৰিনেট কৰি লোৱা হৈছে মাংসখিনি তেল তাৰ পাছত শুকান জলকীয়াৰ পেষ্ট নিমখ অকণমান দি দিয়া হৈছিলে নেমুৰ ৰস আৰু আদা নহৰু এইখিনি মিক্স কৰি দিয়াৰ পাছত অলপ সময় মেৰিনেট কৰি ৰাখিব লাগিব তাৰ পাছত এলুমিনিয়াম ফয়েলেৰে এনেদৰে ৰেডি কৰি লৈছিলোঁ ট্ৰেখন এলুমিনিয়াম ফয়েল এনেদৰে লৈ ল'লে তলত তেতিয়া তেলবোৰ নপৰে আৰু মাইক্ৰৱেভটো চাফা হৈ থাকে আৰু এতিয়া পিচবোৰ ৰেডি কৰি থোৱা ট্ৰেখনত দি দিয়ক আৰু যিখিনি মেৰিনেট কৰি থোৱা মছলা আছে সেইখিনিও আপোনালোকে এনেদৰে মাংসত লগাই দিব প্ৰিহিট কৰি লৈছিলোঁ অভেনটো 180 ডিগ্ৰী চেণ্টিগ্ৰেডত তাৰপিছত এতিয়া আমি মাইক্ৰৱেভত দি দিম ট্ৰেখন আপোনালোকে টাইমটো সুবিধামতে লৈ ল'ব মই 10 মিনিটৰ বাবে দিছোঁ আৰু মাজে মাজে চেক কৰি আছিলোঁ মাংসখিনি সিজিছে নে নাই মাংসৰ টুকুৰাটোৰ ওপৰত ডিপেণ্ড কৰিব কিমান সময় লাগিব সিজোতে আৰু প্ৰায় হৈ গৈছে গাহৰি মাংস পুৰা মাইক্ৰৱেভত আৰু এয়া ৰেডি হৈ গ'ল আমাৰ খৰিকাত দিয়া গাহৰি মাংস খৰিকাত ধুনীয়াকৈ সজাই দিয়ক আৰু চাব খুব জুইত পুৰাৰ দৰেই সোৱাদ হৈছে এই গাহৰি মাংসখিনি আৰু এয়া আছিল আজি মাৰ হাতৰ এসাঁজ খুব ধুনীয়াকৈ মায়ে আজি আমাক ৰান্ধি খুৱালে খুবেই তৃপ্তিৰে আমি খালোঁ আচলতে প্ৰত্যেকগৰাকী মাৰ হাতেৰে ৰন্ধা ব্যঞ্জনৰ সোৱাদেই সুকীয়া প্ৰত্যেকেই নিজৰ মাৰ হাতৰ ব্যঞ্জন খাই ভালেই পায় আৰু মায়ে আজি যিধৰণে আমাক ৰান্ধি খুৱালে ভাবিলোঁ আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ সেইবাবেই লৈ আহিলোঁ আজিৰ এই থালিখন কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ